Hello friends, welcome back to my channel. আজি মই আপোনালোকৰ আগত এটা crunchy and delicious recipe লৈ আনিছো onion rings যোনটো ইভিনিং টাইম স্ন্যাকৰ কাৰণে পাৰফেক্ট হয় আৰু ইনগ্ৰেডিয়েন্টছ খিনি আমাৰ ঘৰত अवेलेबल থাকে onion rings বনাবৰ কাৰণে সবতকে ফাৰ্স্ট আমি অনিয়ন অপা ৰিংছ খিনি এই দৰে কাটি উলিয়াব লাগিব মই মিডিয়াম সাইজ দুটা পিয়াজ লৈছিলো আপোনালোকে ডাঙৰ সাইজ থাকিলে লব পাৰে ৰিংছ খিনি দেখিব ধুনিয়া হয় তাৰ পিছত আমাক লাগিব নিমখ সল্ট ময়দা red chilli powder cornflour oregano bread crumbs আৰু black pepper powder oregano না থাকিলে নলব পাৰে দেন মই এটা বাউলত 3 tablespoon ময়দা লম আৰু same amount of cornflour add কৰিম তাৰপিছত মই salt দিম for taste and then মই black pepper add কৰিম red chilli powder মই 1.5 teaspoon add কৰিম জ্বলা নহয় এটো কাশ্মীৰী এড কৰিব তেতিয়া কালাৰ হয় জ্বলা নহয় আৰু তাৰ পিছত অৰিগেনো আছিল কাৰণে মই অলপ অৰিগেনো এড কৰি দিম আপোনালোকে মিক্স হাৰ্ব এড কৰিব পাৰে নহলে এভয়েড কৰিব পাৰে লগতে জিঞ্জাৰ অৰ গাৰ্লিক পেষ্ট যদি আছে বা পাউডাৰ আছে এড কৰিব পাৰে মই কিন্তু এড কৰা নাই তেন ধুনিয়াকে এইখিনি মিক্স কৰিব তাৰ পিছত অলপকে পানী দি বেটাৰ টু পেষ্ট টু বনাই যাব বেছি ডাট নকৰিব ইমান কনসিস্টেন্সি বেটাৰ টু ৰাখিব আৰু ধুনিয়াকে মিলাই লব যাতে লাম্পস না থাকে সো ইমান কনসিস্টেন্সি ৰাখিব ক্ৰিস্পিনেস টু তেতিয়া থাকে দেন এডাল কে অনিয়ন ৰিংছ এই দৰে আমি কাটি থোৱা বেটাৰ খিনি দি লগাই তাৰ পিছত আমি ব্ৰেড ক্ৰাম্বছ দি কোট কৰি লওঁ এইদৰে আমি আকৌ কোটিং কৰি লম অনিয়ন ৰিংছ কিডাল মই কিন্তু ব্ৰেড ক্ৰাম্বছটো ঘৰত বনোৱা ইউজ কৰিছো আপোনালোকেও যদি ঘৰত কিদৰে বনাই জানিব বিচাৰে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব অনিয়ন ৰিংছটো কিন্তু আপোনালোকে সঁচাকৈ ট্ৰাই কৰি চাব যোনে ঘৰত বনাই পোৱা নাই বহুত টেষ্টি হয় আৰু বহুত জলদি হৈ যায় আৰু লগতে ডেলিচিয়াছ এণ্ড ঘৰত গেষ্ট আহিলেও এইটো কিন্তু চাৰ্ভ কৰিবৰ কাৰণে বহুত ভাল হয় এটা চচ আৰু মেয়নিজ এতিয়া পেনখন গৰম হওঁতে মই অইল এড কৰি ল'লোঁ মই অলিভ অইল ইউজ কৰিছোঁ আৰু মই ডিপ ফ্ৰাই নকৰোঁ শ্যালো ফ্ৰাই কৰিম দেন এডালকে অনিয়ন ৰিংছখিনি মই তেলত দি যাম আপোনালোকে ৰিফাইন অইল ইউজ কৰিব পাৰে লগতে ডিপ ফ্ৰাইও কৰিব পাৰে যোনটো জেনেৰেলি কৰা যায় মই মা দেউতাও খাব হেল্থ ইছ্যুছৰ কাৰণে শ্যালো ফ্ৰাই কৰিছোঁ দেন মই এটা সাইড যেতিয়া ব্ৰাউন হৈ যাব দেন উইথ দ্য হেল্প অফ দ্য ফৰ্ক মই উল্টা সাইডটো ঘূৰাই দিম যাতে দুটা সাইডে ধুনীয়াকৈ সিজি যায় ডিপ ফ্ৰাই কৰিলে আপোনালোকে এইটো কৰা দৰকাৰ নাই দেন দুটা সাইড ধুনীয়াকৈ ব্ৰাউন হৈ গ'লে মই এইদৰে কাঢ়ি ল'ম আৰু আমাৰ crispy and tasty onion rings is ready to serve and eat you can see চাওক কি ধুনীয়াকৈ ক্ৰিস্পিনেছ হৈছে বাহিৰৰ পৰা ক্ৰিস্পি এণ্ড ক্ৰাঞ্চি ভিতৰৰ পৰা ছফ্ট খাবলৈ কিন্তু সঁচাই বহুত টেষ্টি হয় আৰু আপোনালোকে বনাই খাই মোক জনাব যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড কমেণ্ট এটা কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব